নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আজিৰ মোৰ এই নতুন ভিডিঅ'লৈ। আজি আমি আছোঁ মাজুলীত আৰু মাজুলীত আমাৰ হৈছে দ্বিতীয় দিন। আমি যোৱাকালি মাজুলীত ৰাস চালোঁ নিশা আৰু দিনৰ ভাগত আমি সত্ৰসমূহ দৰ্শন কৰিলোঁ, 4খনমান সত্ৰ দৰ্শন কৰিলোঁ আৰু নিশা ৰাস চালোঁ। কালিৰ ভাগটো আছিলে কংসবধ, শ্ৰীকৃষ্ণৰ জন্মৰ পৰা আৰম্ভ কৰি কংস কেনেকৈ বধ কৰা হ'ল, সমস্ত বিষয়ৰ লগতে শৈশৱ কালটো কেনেকৈ শ্ৰীকৃষ্ণই তেওঁৰ শৈশৱ কালটো পাৰ কৰাইছে সেইবিলাকো দেখুৱাইছে। আগতে সৰুতে চিৰিয়েল এখনত দেখিছিলোঁ কৃষ্ণ বুলি, কিন্তু কালি মই লাইভ দেখিলোঁ। এনেকুৱাকৈ লাইভ দেখি পোৱা নাছিলোঁ, প্ৰথমবাৰ দেখিছোঁ। মাজুলীৰ ৰাসত প্ৰথমবাৰ ৰাস চাব আহিলোঁ। কংসৰ যিখিনি পাৰ্ট আছিলে তেওঁ মানে ভিলেন হিচাপে তেওঁ ধুনীয়াকৈ কৰিছে। তেওঁৰ যিটো হাঁহি, সেই হাঁহিটো মানে সম্ভৱ এটা হাঁহি, একেবাৰে হেৰি ফাটি যায়, মঞ্চ একেবাৰে ফাটি যোৱা যেন লাগে। তাৰপিছত আৰু বিশেষকৈ শিশু শ্ৰীকৃষ্ণ, তেওঁৰ শৈশৱকালটো খুব সুন্দৰকৈ তেওঁ অভিনয় কৰিছে। এগৰাকী সৰু বাচ্চা হয়, বয়স হ'ব চাগে 6-7 বছৰমান। ধুনীয়াকৈ সি মানে তেওঁৰ এক্টিংটো কৰি গৈছে। আৰু লগতে যিখিনিয়ে মানে যিখিনি বেকগ্ৰাউণ্ড গান চলি আছে, নেপথ্যত গান চলি আছে, সেইখিনিও খুব সুন্দৰকৈ পৰিৱেশন কৰিছে তেওঁলোকে, খুব ভাল হৈছে। এতিয়া যাব ওলাইছোঁ আমি, বাকী 4খনমান সত্ৰ থাকি গ'ল, সেইকেইখন চাব যাব ওলাইছোঁ। একেবাৰে ধুতি চলা পিন্ধি, যোৱাকালি পিন্ধা হোৱা নাছিল, আজি পিন্ধিলোঁ আৰু আজি সন্ধিয়ালৈকে আমি ঘৰলৈ উভতি যাম। তো চাই থাকক ভিডিঅ'টো শেষলৈকে। আমি প্ৰথমে শ্ৰী শ্ৰী আউনীআটী সত্ৰ দৰ্শন কৰোঁ। এই সত্ৰত ৰজাদিনীয়া বহু পুৰণি সা সামগ্ৰী দেখিবলৈ পাব। প্ৰথমে সেৱা জনোৱাৰ বাবে সত্ৰৰ ভিতৰত প্ৰৱেশ কৰোঁ। মণিকূটৰ ভিতৰত ভগৱান বিষ্ণুৰ বিভিন্ন অৱতাৰ ৰখা আছে। ইয়াতেই দেখা পাব লাই খুঁটাটো। এইডাল হৈছে লাই খুঁটা, কাঠৰ হয়, ইমান ডাঙৰ প্ৰকাণ্ড। পৰৱৰ্তী সত্ৰখন হৈছে ভোগপুৰ সত্ৰ। ৰাসৰ বাবে ইয়াত দোকানবোৰ লগোৱা আছে। এইখন সত্ৰ শ্ৰীমন্ত শংকৰদেৱে স্থাপন কৰিছিল। ইয়াত সত্ৰাধিকাৰৰ পৰা আশীৰ্বাদ লৈ দক্ষিণপাট সত্ৰলৈ ৰাওনা হওঁ। ইয়াতো আকাশবন্তি স্থাপন কৰিছে। এই যে খুঁটাবোৰ দেখিছে, এইবোৰ হৈছে বহু পুৰণি খুঁটা। ৰাসৰ বাবে মূৰ্তিবোৰ সজাই থোৱা আছে। ইয়াতো ভগৱান বিষ্ণুৰ বিভিন্ন অৱতাৰ ৰখা আছে। শ্ৰী শ্ৰী চামগুৰি সত্ৰ। ইয়াত নাহিলে যেন মাজুলীৰ ভ্ৰমণটো আপোনাৰ আধৰুৱা হৈ ৰ'ব। ইয়াতে নিৰ্মাণ কৰা হয় বিখ্যাত মুখাবোৰ। বৰ্তমান আমি আছোঁ চামগুৰি সত্ৰ। ইয়াতে মুখা শিল্পৰ বাবে এইখন সত্ৰ বিখ্যাত। ইয়াৰ পিছফালে দেখিছে গৰুৰ বিষয়ে আপোনালোকে জানে। যেতিয়া সীতা হৰণ হৈছিলে, তেতিয়া এই গৰুৰ পক্ষীয়ে ৰাৱণৰ লগত যুদ্ধ কৰি সীতাক উদ্ধাৰ কৰাৰ কাৰণে চেষ্টা কৰিছিলে। আৰু ইয়াৰ লগতে অন্যান্যবিলাক আছে।
পিছফালে দেখিছে আৰু ভিতৰত দেখুৱাইছোঁ ইতিমধ্যে এইকেইটা বাহিৰত আছিলে আৰু এইটো চাগে কিহৰ হয় নাজানো কোনোবা ৰাক্ষসৰ চৰিত্ৰৰ হ'ব পাৰে নাজানো এইটো আৰু ভিতৰৰ ফালে দেখুৱাইছোঁ এয়াই আছিল চামগুৰি সত্ৰ আৰু আমাৰ যাত্ৰাটো ইয়াতে আমি সমাপ্ত কৰিম ইয়াৰ পিছত আমি বজাৰলৈ গৈ কিনে আমি দুপৰীয়াৰ আহাৰ আমি গ্ৰহণ কৰিম কিয়নো এতিয়া চাৰে 3 বাজিল দেৰি হৈছে আৰু ভিডিঅ'টো দীঘল হৈ যাব ভিডিঅ'টো কেনে পালে আপোনালোকে জনাব আৰু ইয়ালৈকে আহক মাজুলীলৈকে আহক ৰাস চাবই আহক বা অন্য টাইমত আহক ভাল লাগিব আপোনালোকৰ ধন্যবাদ